এতিয়া মই বনাম এয়া লাওৰ বাকলি কাটি থৈছোঁ আৰু এয়া হ'ল তিতা ভেকুৰী, এয়া হ'ল শুকান জলকীয়া। আজি পিঁয়াজ নহৰু নাখাওঁ কাৰণে পিঁয়াজ নহৰু নিদিওঁ এই পিটিকাটোত। এতিয়া তেলত অকণমান কালা জিৰা দি লওঁ। কালা জিৰা দি এতিয়া মই এই শুকান জলকীয়াকেইটা ফ্ৰাই কৰি লওঁ। শুকান জলকীয়া ফ্ৰাই কৰি অকণমান মানে উঠাই থৈ দিম পিটিকাটোত দিবৰ কাৰণে। এতিয়া মোৰ শুকান জলকীয়া ভজা হৈ গ'ল। এতিয়া শুকান জলকীয়া উঠালোঁ। এতিয়া কেঁচা জলকীয়া দিওঁ, দি পেলাই এই যে সৰু সৰু লাওৰ বাকলিখিনি কাটি থৈছিলোঁ এতিয়া ইয়াতে হালধি দি দিম অকণমান আৰু নিমখ অকণ দি এতিয়া অকণমান সিজালৈকে ভাজি লওঁ। পিঁয়াজত লাও বাকলিখিনি সিজিলে তেতিয়াই মই বাছি যে থৈছিলোঁ এই ভেকুৰীখিনি ইয়াতে দি দিম, ইয়াতে থৈ থাকিব। পিটিকা এনেও অলপ জ্বলা লাগে, ইয়াতে জলকীয়া দুটামান দি থৈ দিম আৰু শুকান জলকীয়া ভাজি থৈছোঁ সেইখিনিকে লাষ্টত দি দিম। ইয়াত 5 মিনিটৰ পিছত আমাৰ তিতা ভেকুৰীখিনি ইয়াতে অকণমান এইটো আদা দিম আৰু অলপ ধনিয়া পাত দিম। ধনিয়া পাত দি এতিয়া এইটো মিহলাই লওঁ। এতিয়া মই এইটো আদা আৰু ধনিয়া পাতটো দি একেলগতে মিহলাই এতিয়া মই ইয়াতে পিটিকি লওঁ। এইটো হৈ গ'ল। এতিয়া মই ইয়াতে এইটো মিক্স কৰি লওঁ, মানে ইয়াতে এইটো পিটিকি লওঁ। তিতা ভেকুৰী আৰু লাওৰ বাকলি পিটিকা ৰেডি। মোৰ এই লাওৰ বাকলি আৰু তিতা ভেকুৰীৰ পিটিকাটো পিঁয়াজ নহৰু নিদিয়াকৈ বনোৱা। এই ৰেচিপিটো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কিন্তু তিতা ভেকুৰী আৰু লাওৰ বাকলিত কেঁচা পিঁয়াজ লাষ্টত কাটি আৰু কেঁচা মিঠাতেল অকণমান দিব লাগে। আজি আমি নাখাওঁ সেইকাৰণে দিয়া নাছিলোঁ। আৰু ভাজোঁতে অকণমান মানে পিঁয়াজ ৰঙচুৱাকৈ ভাজি এইখিনি বনাব আৰু নহৰুও দিব।